সন্তানৰ লগত লাগি থাকোঁতে সন্তান যেনেকৈ ডাঙৰ হয় তেনেদৰে মাক এগৰাকীও ডাঙৰ নহয় জানো। কাৰণ নতুন নতুন কথাৰ মাজেৰে মাক এগৰাকীও নতুন কথা শিকে। সন্তান যেনেকৈ ডাঙৰ হ'ব মাক গৰাকীও ডাঙৰ হৈ যায়। আজিৰ দিনটো ঠিক তেনেকুৱাই, প্ৰতিটো দিনেই সিহঁতৰ লগত লাগি থাকোঁতে সময়বোৰ পাৰ হৈ কেনেকৈ গৈছে ধৰিবই পৰা নাই। চুলিখিনি আজি কটোৱাব লৈছোঁ দুইটাৰে, কিন্তু বেয়াও লাগিছে মনটো, কাৰণ ল'ৰাটোৰ চুলিখিনি মোৰ বৰ ভাল লাগে, কিন্তু কাটিবলৈ দিব মন নাযায়। কিন্তু চুলিহে আৰু দীঘল হৈ যাব, কিন্তু মানে কি নিয়মত এইখিনি যে চুলি কাটিবই লাগিব, জন্মৰ চুলি যিহেতু, গতিকে ভাবিছোঁ দুইটাকে আজি কটোৱাই দিম। কাৰণ গৰমটো অলপ কমিছে আৰু ল'ৰাটোৰ বয়স এতিয়া 2.5 বছৰ, 3 বছৰ উকলি যোৱাৰ পাছত যেতিয়া জোৰ বছৰ পৰিব তেতিয়া আকৌ কাটিব নোৱাৰিম, আৰু স্কুল দিবলৈ হ'লে তেতিয়াও কাটিবলৈ বেয়া লাগিব। সেইকাৰণে বোলো এতিয়াই কাটি দিওঁ, অহা বছৰ যিহেতু স্কুললৈ যাবহি। তাৰপিছত ইফালে আকৌ ছোৱালীজনীও এবছৰ হোৱাৰ আগতে কাটি দিওঁ, কাৰণ 2 বছৰ হ'লে আকৌ কাটিব নোৱাৰিম। ভাবিলোঁ দুটা অংক মিলিছে, গতিকে দুইটাকে একেলগে কটোৱাই দিওঁ। নাপিত আহিলে ৰাতিপুৱাই ময়ো শৰাই এখনৰ যোগাৰ কৰি চাকি বন্তিখিনি জ্বলাই ঘৰৰ কামখিনি কৰি আজৰি হৈছোঁ। তেনেদৰে নাপিত আহিলে, নাপিত বেছি দেৰি নকৰিলে, 9টামান বজাত আহিলে। আমি দৌৰা দৌৰিকৈ গোটেইখিনি যোগাৰ কৰি আমি মানে সাজু হৈছোঁ। আৰু ল'ৰাটোক তেনেদৰে বহুৱাই লৈ কাটিব লওঁতে সি মানে প্ৰথমতে নিদিওঁ বুলি কৈছিলে যদিও পিছত পাতি দিলে, কাৰণ বাপেকে ধৰি আছে যে, আৰু বাপেকে কৰি থাকিলে একো নাই। তাৰপিছত দেখিছেনে কাণৰ কাষৰ চুলিখিনি থাকি গ'ল নহয়, এতিয়া মানে কোনো পধ্যে সেইখিনি কাটিব নিদিয়ে, বাকীখিনি কটা হৈ গ'ল, সেইখিনি নিদিলে। তাৰপিছত লাষ্টত উপায় নাপায় বাপেকে কাটিবলগীয়া হ'ল আৰু চুলিখিনি, কি কৰিব। যেন তেন ল'ৰাটোৰ চুলিখিনি কটোৱা হৈ গ'ল বাৰু বৰ বেছি বিশেষ আমনি নাপালোঁ। এইফালে দেখিছেনে ছোৱালীজনী একদম বুকুৰ মাজত সোমোৱাই লৈছে বাপেকৰ, যেন একেবাৰে তাই মানে চব বুজিহে পাইছে। আৰু মেচিনটোৰ মাতটো শুনিছে যে একদমেই লৰচৰ কৰা নাই। তাই বেছি আমনি কৰিব বুলি ভাবিছিলোঁ, কিন্তু একোৱে আমনি নকৰিলে। দেখিছেনে কি ধুনীয়াকৈ পাতি দিছে, শব্দটো শুনিয়েই চুলিখিনি কাটিব দিলে তাই। অৱশ্যে তাইৰ বৰ বেছি চুলি দীঘল হোৱা নাই, জন্মৰ পৰাই চুলিখিনি তাইৰ কমেই বাৰু। আইতাকে এইফালে তিল তিয়াই থৈছিলোঁ যে, গোটেইখিনি পিচি আনি দুইটাকে লগোৱাই দিছে। আৰু বেছি সময় লগাই থ'বও নোৱাৰি নহয়, আকৌ ঠাণ্ডা যে বস্তুটো, মানে ঠাণ্ডা সোমাই পেলাই আকৌ চৰ্দি কাহ হ'ব বুলিও এটা চিন্তা হয়। অলপ সময় লগাই পেলাই তাৰপিছত দুইটাকে আকৌ গা ধুৱাব লাগি গ'লোঁ। দেখিছেনে ইফালে ল'ৰাটো সেয়া তিল চিল লগাই লৈ একদম মানে ফিটফাট হৈ আছে। ইফালে আকৌ নাপিতকো বিদায় দিলোঁ দেই। তাৰ মাজতে অলপ নিয়ম আছে, সেই নিয়মখিনিৰ মাজতে কিবা কিবি অলপ দিব লাগে হেনো, সেইখিনি দান দক্ষিণাখিনি দি তাৰপিছত ল'ৰা ছোৱালীকেইটাক গা ধোৱাত লাগি গ'লোঁ। ইফালে আইতাকে ধুৱাইছে, ইফালে ময়ো এজনীক ধুৱাইছোঁ। এইফালে দেখিছেনে দুইটাকে একদম ফটো মাৰোঁ বুলি বহুৱাই লৈছোঁ। একদম কি ক'ম আৰু, একে তুলত থকা ল'ৰা ছোৱালীৰ নিচিনাই লাগিছে আৰু। তাৰপিছত ইফালে মই ৰাতিপুৱা একো নাই খোৱা যে ইমান ভোক লাগিছে, ইফালে দেউতাক ৰুটি আৰু ইফালে আমাৰ কাৰণে পুৰি বনালোঁ, দৌৰা দৌৰিকৈ বনালোঁ। ল'ৰা ছোৱালীকেইটাক বাৰু খুৱাই লৈছিলোঁ, সেইটো কথা নাই, কিন্তু আমি আৰু খাবলৈ বেয়া লাগিলে ন, নিয়মখিনি হোৱাৰ পাছতে খাব পাৰি। গতিকে বেছি দেৰি নহ'ল আৰু 10টামান বজাত আমি গোটেইখিনিয়ে একেলগে নাস্তা খালোঁ। খাই ভাত পানী খাই বোলো অকণমান ৰেষ্ট কৰোঁ বুলি আহিলোঁ। দেখিছেনে ইমান আৰাম কৰি শুই আছে। তাৰপিছত এই আবেলি সময়ত সিহঁতৰ উৎপাত, দুইটাই একদম লাগি গৈছে গাড়ী চলোৱাত। বতৰটো ডাৱৰীয়া, দেখিছেনে একদম দিনটো এনেকুৱা ডাৱৰীয়া কৰি গধূলিলৈ আহিল বৰষুণ এজাক। গৈছিলোঁ বজাৰলৈ বুলি, কিন্তু একদম ডবাল পিটা বৰষুণ, ফচি গ'লোঁ। তাৰপৰা দেখিলোঁ মাছ বজাৰত বোলো লৈ লওঁ বোলো খাবলৈ। তাজা মাছ দেখিলে এনেও ল'বলৈ মন নাযায় জানো, গতিকে অকণমান উঠাই ল'লোঁ। মানে মাছ মানুহ একদম থপিয়া থপি লাগিছে। তাৰপৰা গধূলি আকৌ ল'ৰাটোৱে কিবা এটা খাম বুলি ক'লে, সেইকাৰণে অলপ মাংস লৈ আহিলোঁ। এইফালে দেখিছেনে এয়া বৰশীত মাৰি মাছ দুটামান মাৰিছিলে, আৰু ইফালে সি খাম বুলি কোৱাৰ কাৰণে চিকেন পকৰা দুটামান বনাই দিলোঁ। কিনো খাব আৰু, এটা দুটাহে খাব, কিন্তু আৰু ল'ৰা ছোৱালীৰ মন যে, তাৰ মাজতে আমিও খাই দিলোঁ। আৰু ৰাতি এনেদৰে বনালোঁ দেই সাধাৰণভাৱে। আজিলৈ আহিলোঁ বন্ধুসকল, মৰম দিব।